ফ্ৰেণ্ডছ মমিনা নেটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। মানে এইফালে আজি বহুত দিনেই হ'ল, আজি 20-25 দিন হৈ গ'ল, মানে কণ্টিনিউ বৰষুণ দি আছে। সেইবাবে ক'তো যোৱাও হোৱা নাই, ভিডিঅ' বনাবও হোৱা নাই। আজি মানে এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। এতিয়া 7:30 বাজিছে, গতিকে মই আজি ধোচা বনাম। আৰু কেনেকৈ বনাম, কি কি লাগে আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ধোচা বনাবলৈ লৈছোঁ। এইকেইটা দালি, এইকেইটা হৈছে উৰৰ দাইল বুলি কয়। আৰু এইকেইটা মানে দোকানত বিচাৰিলেই পাব, মানে ডাঙৰ গেলামাল দোকানত বিচাৰিলেই পাব। গতিকে এইকেইটা হৈছে উৰৰ দালি। এনেকুৱা মানে বাতি, এনেকুৱা চাইজৰ বাতি ল'ব, এনেকুৱা চাইজৰ বাতি, এনেকৈ এক বাতি দিব আৰু এক বাতি দি দিব। পৰিমাণ লৈ মানুহ যদি বেছি হয় বেছিকৈ দিব। এনেকুৱা বাতিত 2 বাতি মই দি দিছোঁ দাইল, আৰু ইয়াতে আছে চাউল। গতিকে এই চাউলটো মই চাউলৰ পৰিমাণটো কম কৰি দিব লাগে। এতিয়া চাউল এবাতি দিছোঁ আৰু এবাতি দি দিছোঁ, কিন্তু তাৰ আগতে দালিও আৰু এবাতি দি দিব লাগিব, কাৰণ চাউলটো কম পৰিমাণত দিব লাগে আৰু দালিটো বেছি পৰিমাণত দিব লাগে। এতিয়া মই 2 বাতি চাউল দি দিলোঁ, 2 বাতি দালি দি দিলোঁ, আৰু এবাতি দালি দি দিম, তেতিয়া বহুত ভাল লাগে ধোচাটো খাই। গতিকে এয়া ধোচাৰ কাৰণে মই এতিয়া চাউল তিয়াই থৈ দিম। গতিকে এইটো মানে 2 ঘণ্টা টাইম এনেকৈ দাইল আৰু চাউল এনেকৈ তিয়াই থ'ব লাগিব। খোৱাৰ পিছত এতিয়া দাইল আৰু চাউলটো সিজিব। 2 ঘণ্টা খোৱাৰ পিছত তিয়াই থ'লোঁ। তাৰপিছত মই বাৰু আৰু আপোনালোকক দেখাই থাকিম। গতিকে এইখিনি সিজাৰ পিছত মই আকৌ মিক্সিত মাৰিম। মই চাউলকেইটা ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই ল'লোঁ, চাউল আৰু দালি। তাৰপিছত একেলগে তিয়াই থোৱা যিটো চাউল আৰু দালি, সেইটো মই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া মই এয়া মিক্সিত দি দিছোঁ। কেনেকৈ দিছোঁ আপোনালোকে চাওক। এয়া এনেকৈ মিক্সিত দি দিব, এনেকৈ দি দিব। তাত অলপমান পানী দি দিব, অকণমান পানী দিব। তাৰপিছত খোলটো মাৰি পিচিব। এতিয়া মোৰ এবাৰ পিছা হৈ গ'ল। এনেকুৱাকৈ মই পিচি ধুনীয়া পাত্ৰ তাত থৈ দিম। এইখিনিও পিচি ল'ম, আৰু লগতে এইখিনি এতিয়া মই থৈ দিছোঁ। সমানে ধুনীয়াকৈ গোটেইখিনি মই পিচি ল'ম। লোৱাৰ পিছত চাব, গোটেইখিনি মানে চাউল আৰু দাইল মই পিচা হৈ গ'ল সম্পূৰ্ণ। তাৰপিছত এতিয়া আকৌ দি দিছোঁ মই অকণমান ইয়াতে কম পৰিমাণৰ নিমখ, কমকৈ অলপমান নিমখ দি দিছোঁ। এতিয়া এইখিনি নিমখৰ লগত মই আকৌ দালি আৰু এইখিনি পিচা, এইখিনি বস্তু মই ধুনীয়াকৈ 8 ঘণ্টা সময় ৰাখি দিম। আপোনালোকে মন কৰিব এটা কথা, মানে লগে লগে খোৱা বস্তু নহয় এইটো। এতিয়া আপোনালোকে চাউল দালিটো তিয়ালে 2 ঘণ্টা সময় লাগিলে, তাৰপিছত ধুনীয়াকৈ উঠাই কিনে মিক্সিত মাৰিব। মাৰি উঠি আকৌ 8 ঘণ্টা সময় ৰাখি দিব। তাৰপিছতহে বনাব পাৰি। কাৰণ এতিয়া ৰাতি 7টা বজাত মানে ভিজালে দাইল আৰু চাউলটো, তাৰপিছত 2 ঘণ্টা সময়ৰ পিছত উঠাই কিনে মিক্সিত মাৰি এনেকুৱাকৈ থৈ যে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব পাৰি। গতিকে লগে লগে খোৱা বস্তু এইটো নহয়। এতিয়া মই আকৌ এনেকৈ নিমখখিনি দি 8 ঘণ্টা সময় ৰাখি দিম। তাৰপিছত বনাম আৰু আপোনালোকক দেখাই থাকিম। আৰু ইয়াৰ লগত বহুতো বস্তু লাগে, চব্জি তব্জি, কেনেকৈ বনাই দেখাম, আৰু আপোনালোকে খাই চাব। আৰু মই বহুতেই ভাল পাওঁ ধোচা খাই, সেইবাবে মই মানে সপ্তাহত 2বাৰ বা এবাৰ মই এনেকুৱা ধোচা বনাওঁ। আৰু মোৰ বহুতেই প্ৰিয় হয়। আৰু এবাৰ খাই চালে আপোনালোকৰো সদায় খাই থাকিবলৈ মন যাব। গতিকে বনাই চাব। ধোচাৰ কাৰণে লৈছোঁ মিক্স চব্জিৰ কাৰণে 3টা আলু, ডাঙৰ চাইজৰ আলু 3টা। তাৰপিছত ইয়াতে ল'লোঁ উৰহি আৰু ভাত কেৰেলা, আলু এটা, আৰু এইটো পানীলাও কম কৰি দিব লাগিব। তাৰপিছত ইয়াতে আছে ছজনা। এইখিনি মই ধুনীয়াকৈ কাটি লওঁ, তাৰপিছত বইল কৰিম। আৰু এইকেইটা আলু এক্সট্ৰা হ'ব, এইকেইটা আলু ইয়াতে মই দি দিম। তাৰপিছত দেখাম কেনেকৈ বনাম। এতিয়া চব্জিকেইটা হৈ গ'ল। মই ধুনীয়াকৈ চব্জিখিনি চাওক, ইমান পৰিষ্কাৰকৈ ধুই ল'লোঁ।
ইয়াতে ডাঙৰ ডাঙৰ চাৰ্জাৰী আলু দি দিলোঁ 4টা একেলগে বইল কৰি দিম আৰু ইয়াতে মই মিক্স চব্জিখিনি ঢালি কুকাৰটোত ঢালি ইয়াতে দিব লাগিব এতিয়া পানী ইয়াতে আকৌ দি দিম পানী ইয়াতে পানী দি পেলাই মই এইখিনি বইল কৰিম বইল কৰি লওঁ তাৰপিছত দেখাই থাকিম শেষলৈ ভিডিঅ'টো চালে গম পাব আৰু বহুত ভাল লাগে বহুত টেষ্টি হয় আপোনালোকে বনাই খাব দেই মোৰ এতিয়া আলুখিনি পিটিকা হৈ গ'ল এয়া পিটিকি ল'লোঁ আলুখিনি তাৰপিছত এতিয়া মই ইয়াতে কেৰাহী বহাই দিছোঁ কেৰাহী দি দিছোঁ ইয়াত তেল কেৰাহীত দি দিলোঁ তেল আৰু তাৰ বাবে মই এইখিনি আলুখিনি এতিয়া ফ্ৰাই কৰি ল'ম ইয়াত আছে পিঁয়াজ এটা আৰু তলত আছে অকণমান নহৰু তাৰপিছত আৰু অকণমান দি দিম মই হিং দি দিম কম পৰিমাণত তাৰপিছত আৰু হালধি নিমখ এইখিনি আপোনালোকৰ পৰিমাণে দি ল'ব তাৰপিছত আলুখিনি এতিয়া মই ফ্ৰাই কৰি লওঁ এতিয়া মোৰ আলু ফ্ৰাই কৰা হৈ গ'ল অলৰেডি আৰু তাৰ আগতে মই আৰু এটা কথা আপোনালোকক ক'ব খুজিছোঁ লাষ্টত মানে এনেকৈ কেঁচা ধনিয়া অকণমান দি দিব কেঁচা ধনিয়াখিনি দিলে খাই বহুত ভাল লাগে আৰু মই মানে বিশেষকৈ মছলা মই মানে দিয়া নাই কাৰণ আমাৰ সৰু বাবু আছে কাৰণে মই মছলাটো কম পৰিমাণত দিছোঁ আপোনালোকে দি ল'ব পাৰে মছলা যেনেকুৱাকৈ খায় ৰেড চিলিও দিব পাৰে চিকেন মছলা দিব পাৰে সেইখিনিও ফ্ৰাই কৰা ধুনীয়াকৈ প্ৰত্যেকটো মছলা দি বনাই ল'ব পাৰে এতিয়া মই এইখিনি নুমাই উঠি আকৌ মই দ্বিতীয় চব্জিটো বনাম মিক্স চব্জিটো মই বনাই ল'ম মই আহিলোঁ দ্বিতীয় নম্বৰ চব্জিটোলৈ এইটো মানে ফ্ৰাই হৈ গ'ল আলু আৰু এতিয়া মই 2 নম্বৰ চব্জিটোলৈ আহিলোঁ 2 নম্বৰ চব্জিটো দিব লাগিব অকণমান তেল এনেকৈ কেৰাহীটোত তেল দি ল'লোঁ কেৰাহীটোত তেল অকণমান দি ল'লোঁ লোৱাৰ পিছত ইয়াতে মই কাটি থোৱা পিঁয়াজ আৰু নহৰু ইয়াতে মই দি দিলোঁ ইয়াৰ পিছত ধুনীয়াকৈ পিঁয়াজ নহৰু যেতিয়া ৰঙচুৱা হ'ব তাৰপিছত অকণমান ইয়াতে হালধি নিমখ আৰু কিবাকিবি অলপমান মছলা দি লৈ মই এই চব্জিটো বহাই দিম তাৰপিছত পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল ইয়াতে মই দি দিম এতিয়া মিক্স চব্জিটো বহাই দিলোঁ আৰু আগতে আপোনালোকে মন কৰিব চব্জিখিনি ধুনীয়াকৈ গিলাচেই হওক বা যিকোনো পদ্ধতিৰে হওক আপোনালোকে ভাঙি ল'ব তেতিয়াহে বহুত টেষ্টি হয় খাবলৈ ধোচাত মানে এইটো বস্তু ধুনীয়াকৈ মানে ভাঙি ল'ব লাগে ধুনীয়াকৈ পিটিকি ল'ব লাগে হাতেৰে হওক বা গিলাচেৰে হওক আপোনালোকে এনেকৈ ধুনীয়াকৈ পিটিকি ল'ব এতিয়া এইটো চব্জি হোৱাৰ পিছত মই নুমোৱাৰ পিছত মই ধোচা কেনেকৈ এতিয়া বনাব লাগে তাৰপিছত মই ধোচাটো বনাই দেখাই দিম দিব লাগে তাৰপিছত পানী ছটিয়াৰ পিছত ইয়াতে অকণমান এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব ইয়াতে এনেকৈ বহাই দিব এনেকৈ ধুৱাই থাকিব তেতিয়া এইখিনি ধুনীয়াকৈ অকণমান শুকান হ'ব হোৱাৰ পিছত অকণমান শুকান হ'ব লাগিব অকণমান শুকান হোৱাৰ পিছত ইয়াতে দি দিম মই এতিয়া আলুখিনি এনেকৈ দি দিব ভাজি থোৱা আলুখিনি এনেকৈ দি দিব মাজত দিয়াৰ পিছত ধুনীয়াকৈ উঠাই দিব ধুনীয়াকৈ উঠাই ধুনীয়া মটকাই দি দিব হৈ গ'ল ধোচা ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ মোৰ ধোচা বনোৱা হৈ গ'ল এয়া চাওক
দেখিছেনে আৰু এনেকৈ আপোনালোকে বনাই খাই চাব বহুত ধুনীয়া লাগে আৰু এতিয়া আমি খাওঁ বাই বাই আৰু যদি মোৰ সঁচাকেই মোৰ চেনেলটো আপোনালোকে ভাল পাইছে সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল আৰু আপোনালোকে বনাই খাই চাব এতিয়া বাই বাই আমি খাওঁ থেংকছ